বট বৃক্ষৰ ছাঁ। এজাক ধুমুহাই উভালি পেলাব বিচৰা সম্প্ৰীতিৰ বৰগছজোপা। আহ, কি নিদাৰুণ, কি মৰ্মান্তিক দৃশ্য। পাহাৰে ভৈয়ামে চিৎকাৰ কৰি উৰি যায় এজাক সপোন ৰঙী চৰাই। থকা সৰকা বুকুৰ সেউজীয়া পাতত পৰি ছটা ফেঁচাৰ কিৰিলি। ফুটাবোৰেদি টোপ টোপ বিষাদ নিগৰে। কৰাল মাৰে তেজৰ নৈ। কোনে সিঁচি দিয়ে নিষিদ্ধ বতাহজাক? আমি ছাইবোৰত ৰোপণ কৰোঁ বটবৃক্ষৰ ছাঁ। ভেটি দিওঁ নিষিদ্ধ ধুমুহাৰ বাট। পেহেলগাম, পেহেলগাম, পেহেলগামত এতিয়া ধ্বনিত হয় গীতা কলিমাৰ কৰুণ সুৰ একেলগে।